হেল্ল' বন্ধুসকল, জেংগটেক চাপোজ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকক শিকাম গ্ৰুপ নকৰাকৈ হোৱাটছআপ প্ৰফাইল পিকচাৰ কেনেকৈ ল'ব পাৰি। চ' ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি গৈ হোৱাটছআপত চাই প্ৰফাইল পিকচাৰ, এই ফটোকপি মই এতিয়া লগাবলৈ এনেকুৱা হ'লে আপোনাৰ গ্ৰুপ হ'ব। এইফালৰ পৰা হ'লেও অকলে ছাইডটো আহিব বা মাজত ল'ব বা এনেকুৱা মানে এটা ছাইড কাট খাই যাব। চ' গোটেই ফুল যদি দিব বিচাৰে তাৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। চ' ব'লক আপোনালোকে কৰি দেখাই দিওঁ কেনেকৈ কৰিব। এপ্লিকেশ্যনৰ নাম হ'ল হোৱাটছ গ্ৰুপ। এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব। এই ফটো লৈ লওঁ মই, চিলেক্ট কৰিব। ইয়াত আপোনাৰ গোটেই ফুল ফটোকপি আহিব। এনেকৈ কৰাৰ পাছত আপুনি ছেভ বুটনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এডভাৰটাইজ এটা আহিব, ক্লিক কৰিব। প্ৰচেছিং হৈ আছে। ইয়াৰ পৰা আপুনি এনেকুৱা ধৰণৰ কিমান জোখত ৰাখে এইটো আপুনি মিলাই ল'ব পাৰিব। ডাউন কৰি দিব। চাওক, ইয়াত এনেধৰণে আপোনাৰ ফুল স্ক্ৰীণ ফটোকপি আহিছে। ঠিক আছে। চ' গাইজ, ভিডিঅ'টো বাৰু চাই কেনে পেলাই যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ বাই বাই। আকৌ লগ পাম এটা নতুন ট্ৰিক লৈ।